তো গাইজ ইয়া মই দুধনৈ পূৰ্বাঞ্চলৰ ৰাভা সমাজ মহিলা মিটিঙত আছোঁ আৰু ইয়া মোৰ কাষত আছে কি চাওক মানে কৰোণা ভাইৰাছ ইয়া বনাই দিছে মানে আমাৰ অসমত বহুত মানুহৰ ক্ষতি হৈছে নহয় তাৰ কাৰণে মানে এই কৰোণা ভাইৰাছটো মানে ভস্ম হৈ যাক মানে মই জনামতে মই যিখিনি জানো সেইখিনি কৈছোঁ দেই ভিডিঅ'টো চাব মানে খুবেই ইণ্টাৰেষ্টিং হ'ব এইফালে মানে চব কিবাৰে বনাই দিছে আৰু মিটিংটা কেতিয়াৰ পৰা চলি আছে গুড আফটাৰনুন গাইজ মই ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ মই তিনিআলিত আছোঁ দেই অকণমান দেখুৱাই দি দিওঁ মই মানে ক'ত আছোঁ মানে মই গাড়ী ৰখি আছোঁ দুধনৈত গৈ আছোঁ তাতে বাৰমণ্ডলৰ মিটিং হৈ আছে তাতে যাম ময়ো চাম আপোনালোককো দেখাম তো মোৰ ভিডিঅ'টো চাই থাকিব আৰু ইমান বহুত এক্সাইটেড আৰু এয়া এনে কিন্তু গাড়ী ইফালে যায় কিবা ৰাতিপুৱাৰ ভাগত খুবেই বিকিপুৰৰ পৰা কিন্তু আগিয়াৰ পৰা ইফালে মানে বাছ এভেইলেবল কিন্তু লখিমপুৰৰ পৰা আবেলি সময়ত বাছ খুবেই কম আৰু ইমানে কষ্ট আহিলোঁ নহয় বহুত ভিৰ মানে বাছটো তো ইয়াত মই তিনিআলিত গাড়ী মানে আগিয়াৰ পৰা যিকোনো গাড়ী এভেইলেবল পায় মানে সেই বলাইখামাৰ পৰা মই থিয় হৈ আহিছোঁ আৰু এয়া মই ইয়াৰ পৰা মানে গাড়ী ৰখি দুধনৈত যাম আমাৰ লখিমপুৰৰ পৰা মানে বলাইখামাৰ গাঁৱৰ পৰা আগিয়ালৈকে 40 টকা ভাড়া লয় আৰু ইয়াৰ পৰা 30 টকামান ল'ব তো ইয়াতে ৰখিম আৰু তো গাইজ ইয়া মই গাড়ী পালোঁ মানে তিনিআলি খালী বাছ দুধনৈ যাম খালী আছে না চিট তো গাইজ আমি বেমাজুলি পালোঁ যাই পাম আৰু অলপমান গ'লে পায় তো এতিয়া বাছতহে মই শান্তি লাগিল মানে চিট পায় বহিব পায় স্কিপ নকৰাকৈ ভিডিঅ'টো চাব দেই আজিৰ ভিডিঅ'টো খুবেই বেছি ভাল হ'ব আৰু মই মিটিঙত গৈ আছোঁ এতিয়া কিন্তু বড়োসকলৰ বাৰমণ্ডল মিটিং নহয় ৰাভাসকলৰ ডাঙৰ এটা মিটিং হৈ আছে আমজোঙাত তাতেহে গৈ আছোঁ কিন্তু মই বড়োসকলৰ মিটিং তাতে বাৰমণ্ডল সিয়াৰ কাৰণেহে আহিছিলোঁ কিন্তু সিটা বোলে শেষ হ'ল কোনো কথা নাই কিন্তু সিটা দেখাম তো ইয়াৰ খোজকাঢ়ি গৈ আছোঁ ইয়াৰ পৰা ফিলিত যাম জেঠিমা ক'ব লাগিছে 10 টকা ভাড়া লৈ বোলে তো গৈ আছোঁ আৰু
ভাগ সময় কটাবলগীয়া হয় এষাৰ কথা আছে আগে চাউল কথা পিছতহে হৰি কথা ভিতৰত দেখুৱাই দি দিওঁ গতিকে আপোনালোকক যাৰ ঘৰত ভাত মুঠিহেই নাই ইয়াও মানে সেই মানুহজনে সেই মানুহঘৰৰ পৰিয়ালসকলে কেনেকৈ জাতিৰ কথা চিন্তা কৰিব কেনেকৈ ৰাভা সংস্কৃতিৰ কথা কম দুৰ্বলতা অৰ্থনৈতিক দুৰৱস্থা গতিকে আমি যদি জাতিটোক সামগ্ৰিকভাৱে উন্নয়ন কৰিবলৈ বিচাৰোঁ তেতিয়াহ'লে আমাৰ পৰিয়ালকেন্দ্ৰিক যিটো অৰ্থনীতি সেইটো আমি নিশ্চয় উন্নত কৰিবই লাগিব নহ'লে আমি যিমানেই চেষ্টা নকৰোঁ কিয় দাদা কিবা ক'ব নেকি মোৰ ইউটিউব চেনেলত অলপ ৰাভাৰ বিষয়ে মানে মিটিঙৰ বিষয়ে অলপমান কওক কিন্তু যি জানা কি হয় ৰাভা জাতিটো কি বস্তু ৰাভা এটা জনজাতি আমি যদি আৰু অলপ খুঁজে চাওঁ ৰাভা জাতিৰ ব্যক্তিসকল কেনেকুৱা তেখেতসকলে নিৰিবিলি শান্তিৰ পৰিৱেশত থাকিব বিচৰা লোক তেখেতসকল পৰিশ্ৰমী জাতি তেখেতসকলৰ উচ্চাকাংক্ষা নাই মানে আমাৰ মনত হৈছে বুলি ভাবো অলপতে সন্তুষ্ট হয় ৰাইজে জানিব ধন্যবাদ ৰাভা কোনজন হয় ৰাভা মানুহজনক লাগে মোক এইবাৰ দাদা আপোনাৰ ওচৰত আহিছোঁ অলপমান কিবা ক'ব নেকি মোৰ চেনেলত অলপমান কৈ দিয়া এই মিটিঙৰ যোৱাকালি কেতিয়াৰ পৰা আৰম্ভ হৈ আছে আৰু কেতিয়া শেষ হ'ব প্ৰত্যেক বছৰে হয় নেকি মিটিংটো কিন্তু এইবাৰ দুধনৈত প্ৰথম হৈছে ধন্যবাদ দাদা ধন্যবাদ ইয়াতে মানে কিবা কিবি খাব দিয়ে ডাইনিং ৰুম আৰু এইটো আৰু ইয়াতে খাই দিয়ে হাত ধুব পাৰে ইয়াতে সুন্দৰকৈ তো মোৰতো হাতটো চাফা আছে মই নাধো আৰু এনেকুৱাকৈ দেখুৱাই দিছোঁ খোৱা পিঠা খাব দিছে এইটো খাই লওঁ পিছত আৰু দেখুৱাই আছোঁ দেই আপোনালোকক আমি যদি এই চৰাইখিনিক কৰিব পাৰোঁ চৰাইখিনিক মাৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ খাদ্য গতিকে মাউচিটোকে দিলে অৰ্ডাৰ দেশত যিমানবিলাক পৰিৱৰ্তন দেখিবলৈ পাইছোঁ যেনে কেতিয়াবা বহুত বেছি বৰষুণ হয় কেতিয়াবা বানপানী হয় কেতিয়াবা অত্যাচাৰ খুব বেছি হয় আমি সহ্য কৰিব নোৱাৰা হওঁ কেতিয়াবা খৰাং পৰিস্থিতি হয় আমি খেতি কৰিব নোৱাৰা হওঁ আইতা ভাইটি কৈ দিয়াচোন কোনটো কি কি মই নাজানো না ৰাভা হৈ নাজানা তুমি জানিবা তুমি আমি আবদ্ধ গতিকে আমি গম পাওঁ যে পৃথিৱীখন সুন্দৰৰূপে তো গাইজ ইয়া মই দুধনৈ পূৰ্ব অঞ্চলৰ ৰাভা সমাজ মহিলা মিটিঙত আছোঁ আৰু ইয়া মোৰ কাষত আছে কি চাওক মানে কৰোণা ভাইৰাছ ইয়া বনাই দিছে মানে আমাৰ অসমত বহুত মানুহৰ ক্ষতি হৈছে নহয় তাৰ কাৰণে মানে এই কৰোণা ভাইৰাছটো মানে ভস্ম হৈ যাওক মানে মই জনামতে মই যিখিনি জানো সেইখিনি কৈছোঁ দেই ভিডিঅ'টো চাব মানে খুবেই ইণ্টাৰেষ্টিং হ'ব এইফালে মানে চব কিবাৰে বনাই দিছে আৰু মানে মিটিংটা কেতিয়াৰ পৰা চলি আছে কেতিয়া শেষ হ'ব অহাকালি তো গাইজ মিটিংটা অহাকালি শেষ হ'ব মিটিংটা সেইফালেদি হৈ আছে চাওক মানে চববিলাক আৰু বাঁহৰে আৰু কি বনাইছে এতিয়া ইফালে গৈ আছোঁ মই মানে চাৰিওফালে মানুহ যথেষ্ট সময় যায় আৰু মোৰ সন্মুখত এতিয়াও বহি থকা গোটেই দিনটো বহি আছে এতিয়াও বহি থকা শ্ৰদ্ধা ৰাভা অসমৰ বিভিন্ন আৰু
গাইছ ফুচকাবিলাক ইয়াতে মানে 10 টকাৰ 6টা দি আছে মই ইয়াতে খাম গাইছ ফুচকাটা খুবই টেষ্টি কিন্তু অলপ মানুহ এটা কমকে হৈছে আৰু কি খাই ভাল লাগে টেষ্টি Hah? Mana? Boria. গাইছ আমি ঘূৰি সন্ধিয়াই হ'ল আৰু মই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ মোৰ কোনোবা যদি নতুনকৈ ভিডিঅ' চাইছে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাইছে ছাবস্ক্ৰাইব কৰি কাষতে থকা নটিফিকেশ্যনটো অন কৰি ল'ব যেতিয়াই মই ভিডিঅ' আপলোড দিম আপোনালোকে অতি সোনকালে পাই যাব আৰু এটি ভিডিঅ' পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজি এইখিনি আৰু টাটা মোক দেখাই নিদা